নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া ৰং মিক্সাৰলৈ স্বাগতম জনালোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক যোৰহাটৰ এখন বিশেষ ধৰ্মীয় স্থান বৰভেটি দেখুৱাব বিচাৰিছোঁ। যোৰহাট বৰুৱা চাৰিআলিৰ পৰা পশ্চিম দিশে প্ৰায় 6.5 কিলোমিটাৰ অতিক্ৰম কৰি চক্ৰপাণী ফ'ৰ্ট ডিলাৰ পাৰ হৈয়ে চাৰিঙীয়া তিনিআলি, অৱশ্যে সকলোৱে বৰভেটি গেট বুলি ক'লেই চিনি পায়। সেই পথটিৰে আমি বৰভেটিলৈ আগবাঢ়ি যাব লাগিব। দিল্লী পাব্লিক স্কুলৰ লগতে দুখনকৈ দলং পাৰ হৈয়ে আমি বৰভেটি নামঘৰৰ মূল গেটখন পামগৈ। এই গেটখনৰ তলেদি কিছু দূৰ আগবাঢ়িলে আমি মূল স্থানত উপস্থিত হ'মগৈ। এইখনেই হৈছে ইতিহাসে গৰকা মালৌ পথাৰ, যাৰ বুকুতে গঢ় লৈ উঠিছে অসমৰ এখন প্ৰসিদ্ধ ধৰ্মীয় স্থান বৰভেটি। ইতিমধ্যে আমি আহি বৰভেটিৰ বাটচৰাত উপস্থিত হ'লোহি। এতিয়া আমি ভিতৰৰ দিশে আগবাঢ়ি যাম আৰু আপোনালোককো ভিতৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি উপভোগ কৰিব। সকলোৱে চাওকচোন কিমান সুন্দৰ পৰিৱেশ। সকলোৰে দৃষ্টি আকৰ্ষণৰ উদ্দেশ্যেৰে অতি নিখুঁতভাৱে বৰভেটিক সজাই তোলা হৈছে। নেদেখাজনৰ ওচৰত আশীষ বিচাৰি আমি ইতিমধ্যে বৰভেটিৰ মজিয়াত তেল শলিতা অৰ্পণ কৰিলোঁ আৰু নিমখ দান কৰিলোঁ। লোকবিশ্বাস অনুসৰি ইয়াত যদি নিমখ দান কৰে তেন্তে মনৰ সকলো কামনা পূৰ্ণ হয় বুলি বিশ্বাস আছে। গতিকে আপুনিও যদি কেতিয়াবা বৰভেটিলৈ আহে ইয়াত নিমখ দান কৰিবলৈ নাপাহৰিব। এয়াই হৈছে বৰভেটি। আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত মায়ামৰা সত্ৰাধিকাৰ অষ্টভুজ গোসাঁইৰ দিনতেই তেখেতৰ পুত্ৰ সপ্তভুজে 1768 খ্ৰীষ্টাব্দত সমগ্ৰ অসমত সিঁচৰিত হৈ থকা শিষ্যসকলক আমন্ত্ৰণ কৰি গাইপতি একো চপৰাকৈ মাটি দিয়াই মালৌ পথাৰৰ দ ঠাইত শৰৎকালত বৰভেটি বন্ধাইছিল বুলি জনশ্ৰুতি আছে। এই ভেটি বন্ধাবৰ বাবে সেই ঠাইত প্ৰায় 8,90,000 শিষ্য গোট খাইছিল। বৰভেটি আৰু খুটিয়াপোতা সত্ৰৰ মাজৰ দূৰত্ব আছিল 3 কিলোমিটাৰ আৰু ইয়াৰ মাজতে নপাম সত্ৰৰ মজিয়া ভেটি আছিল। সেই মজিয়া ভেটিৰ নামেৰেই আজিও বৰভেটিৰ অঞ্চলটো মজিয়া ভেটি নামেৰে চিৰপৰিচিত। প্ৰতি বছৰ আঘোণ মাহত উদযাপন কৰা বৰভেটিৰ ন লগোৱা অনুষ্ঠান অসমৰ ভিতৰতে এক লেখত ল'বলগীয়া অনুষ্ঠান। প্ৰতি বছৰে অগণন ভক্তিপৰায়ণ ৰাইজৰ সোঁত বয় বৰভেটিৰ ন লগোৱা অনুষ্ঠানলৈ। আশা কৰোঁ আপোনালোকে বৰভেটি আৰু বৰভেটিৰ চৌপাশৰ প্ৰাকৃতিক পৰিৱেশ ভালদৰে উপভোগ কৰিব পাৰিলে।
গতিকে ভৱিষ্যতে যদি আপোনালোক যোৰহাটলৈ আহে তেতিয়া কিন্তু বৰভেটিলৈ আহিবলৈ নাপাহৰিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব।